So guys, welcome to our new vlog. আমি এতিয়া যাম পূজাৰ বাজাৰ চাবা নলবাৰীত। আহকচোন জিন্টু যাই না হুদু জিন্টুতে তাতে আছো মই বৰ্তমান। ঐ যাও পূজাৰ বাজাৰ চাবা যাও। নাযাও যা। দে। এ জিন্টুক লগ ধৰি বেছি লাভ নাই। সেইকাৰণে তাক এৰি থৈ গুচি আহিলো। আমি আহিলো এতিয়া টাউন পালো। চাওকচোন ভিৰ পূজাৰ বাজাৰ কৰা মানুহ। আমিতো আর নলৱে আকৌ। আগজনৰ ভুলৰ কাৰণে গোটাই নলবাৰীখন জাম হৈ গৈছে। এইখন গাড়ী যি আছে এখন গাড়ীত আমি উল্টাকৈ সোমাই দি কাৰণে এমাহ গোটাই ভিৰ লগাই দিছে। চাওকচোন পূজাৰ বাজাৰ বুলিতো আকৌ নললোৱে এনে চাবা আহিছিলো আমি। এনেকৈ আৰু কাইলৈ হাতৰ লগত চাহ খালোঁ মন্দাহাতো আহিল মুন্দাহাতো আহিল একেলগে বহি চাহ খালোঁ মই খালোঁ গল্লা ইয়াতে খালাক বুন্দাল্লা আৰু চ' গাইছ পূজাৰ বাজাৰ চাই আহিলোঁ চুলিকেইটা ধুনীয়া জেলটো লৈ গৈছিলোঁ প্ৰমোচনৰ জেলটো যি আছিল আপোনালোকে চাইছে যদি গম পাব ধুনীয়া হৈছে চুলিকেইটা জিন্টু অলপমান আফচোচ লগাওঁ আহকচোন ঐ ইন্তু থাকা দে আৰু হতটো ধুমে হা বৰিং জীৱন মানে কি অলপমান ঘূৰিব লাগিব ফুৰিব লাগিব তেতিয়াহে তোৰ হে হ'ব গাড়ী চলি তেল চেল নাখা আছে দেখোন পইচা আছে নাই তেতিয়া নকলিগিয়া মই ভৰাই দিলোঁ হয় নহয় তই ইমান দুখ লাগে এতিয়া হৈছে বাকী সেইগিলা বাদ দিতে কালিতো শ্বুটিং আছে কালি ইচ্ছা নাই বুলি নকয় গিয়া শ্বুটিং কৰিব ইচ্ছা নাই বুলি সেইটো কিয় কবি এইটো যে মোৰ ইচ্ছা নাথে তো গাইজ আমি বৰ্তমান ৰেডি এইগিলা ডেলিভাৰী বয় মানে আজি এইটো বেগ ল'লোঁ আমাৰ এটা কাষতে হে আছে তাৰমানে মানে কালি যেটো শুটিং করলো কালি শুটিংত ভগ করা নহল আজি মানে কালি ছোৱালীখিনি কমপ্লিট কৰি দিলো আজি লৰাখিনি কৰিম এটা আমি কিংকে শুটিং কৰিম এটো ভগত দেখাবো আৰু হ্যাঁ কাক কৈছা কাইলা কি কৈছা মুজে বিটি বইলে যাই যা কাইলার গাড়িখন টানতে কৈছো ও কালি জি লৈছিল কি ক কাইলা কি ক বইরে রে ললে মাইরেক কৈছি বলে ও বিউটি বইরে রেছি নাকা মিল যা কাইলে লত মিলছিল না খুঁজবে লাগবো খুঁজবি নাকি দিয়া দিনে গেট গাইস পলাল গাইস পার্সেল এটা আইছিল বলে সো গাইস এর গেটআপ এই পিছফালে বেগটো লছি ডেলিভারি বয় এতে ভিডিওত সত্তু লগাই সো গাইস ডেলিভারি বয় কেনে লাগছি চাই লওক ভাল লাগছি না তো গাইজ আমি অলপমান শট ললো মোটামুটি ধৰক 10% মান শট ললো বাহিৰত মস্ত ৰ'দ কাৰণে ঘৰত আহিলো অলপমান মানে ষ্টৰিটো অলপ চাবা আহিলো মই অলপ উল্টা শট লৈছো না লাষ্টৰ শট ফাৰ্ষ্টত লৈছো প্ৰথম শট লাষ্টত লৈছো এটা উল্টা হৈ গৈছে মই ষ্টৰিটো মিলি আছো কিবা শট ল'ব লগা আছে তাৰ কাৰণে ঘৰত এখনি ৰেডি কৰিব আহিলো বাকি ইয়াৰ বলে ভাগাত দছি পুৰা একদম এই ৰ'দত বলে হিগলা বাদ দি এক্টিং কেনা আছে এক্টিং কিন্তু তোৰ কব মানবে লাগব একদম নেচাৰেল এক্টিং হৈছে মজা আছে শট একদম ভাল হৈছে তাড়াতাড়ি চাবা লাগে তাড়াতাড়ি এডিট কৰিব লাগে বাকি ইয়াৰ বলে মস্ত ভাল লাগছে বাহিৰত যাও কৈছে মই ষ্টৰিটো মিলাব লাগে তাৰপিছত ভাত খাম আমি কাম ঠিক আছে এতিয়া আপোনালোকক আমি দেখি আছো বাকি আপোনালোকে ভাববে আৰে ষ্টৰি শ্বুটিং কৰিছে ক্যামেৰা কত কিবা কত আমি এটো কিবা এটা এক্সপেৰিমেন্ট কৰিছো এক্সপেৰিমেন্টত যদি সাকসেস হয় আমি সেই সিস্টেমত কৰিম আপোনালোক হেকলা নেখাও এটা শ্বুটিংত দুই এটা শট দেখাম বাৰু কিংকে কৰিম কিন্তু কাইলে আজি ভখ লাগা বুলি কলা সেইকাৰণে আইন বেৰিলো বিৰিয়ানী আৰু আমি একালগে খালো ভখ লাগছি খাবা লাগে গাইস শ্বুটিংৰ মাজে মাজে এগলা খাই থাকো দক এনাৰ্জি লাগে না দেহাটোত তো গাইস শ্বুটিং আধা কৰি উঠি তাৰ মানে মনত পৰিল সূৰ্য থিয়েটাৰৰ কথা মিডুলদাৰ সূৰ্য থিয়েটাৰ আমাৰ উমিয়াপুৰতে হ'ব সেইকাৰণে টিকেট কিটা কাটি থৈ দিয়া নহ'লে টিকেটে নাপাম আমাৰ তাতে তাৰমানে মিডুলদাৰ ফেন বহুত সেইকাৰণে আহিলোঁ টিকেট ঘৰ এইটো আমাৰ থিয়েটাৰৰ একবাৰ পেণ্ডেলটো চাই উঠিব তো গাইস এইটো হৈছে পেণ্ডেল এই পেণ্ডেলটোনো কি দেখাম আপোনালোকে সবেইটো দেখিছে পেণ্ডেল থিয়েটাৰৰ পেণ্ডেলনো কোনি দেখি পানাই বলক টিকেট কিটা কাটি লওক সো গাইস আমি 4টা টিকেট কাটিলো গ্যালাৰীৰ তাৰ গাইস গ্যালাৰী চাওয়াৰ দৰে মজা নাই চিয়াৰত তাৰমানে ভাল নালগে চাই কেনে কাইলে কি কোৱা ইয়াৰ বিষয়ে থিয়েটাৰত চাই 30 মানুহ আমি 30 মানুহ নহয় কি থিয়েটাৰত চাই চিয়াৰত চাই 30 মানুহ যিয়ে ন মুঠতে গ্যালাৰীৰ দৰে মজা নাই সেইকাৰণে আমি গ্যালাৰীত টিকেট কাটি ললো 4টা সো গাইস জিন্টু আৰু মই এতিয়া বৰ্তমান ডেঞ্জাৰ জায়গা এটাত যাই আছো কিবা এটা কামত যাম আমি হেল্ল' গাইস শ্বুটিং শেষ এতিয়া মানে গধূলিৰ এটা শট আছিল শটটো ললো অলপ অসুবিধা হ'ল নতে ললো শেষ কৰি মানে এটা জায়গাত আহিলো জায়গাত আহিলে এখন জায়গাত ৰখি আপোনালোকে সাউণ্ড শুনকচোন সাউণ্ডটো তাৰমানে এনেকুৱা ডেঞ্জাৰ সাউণ্ড আপোনালোক মানুহ নাখে এতে তাৰমানে এই এৰিয়াটো দেখি সাউণ্ডটো শুনি দিছিল অলপ এই সাউণ্ড শুনক এখন গাড়ী আইছি পানীৰ মাত বেলেগৰ মাত নহয় ডকাইত বুলি ভাবছি বোধা যো আমাক এইগিলা জেগাত মানুহ নাখে এনেকে তো গাইস ভিডিওটো এইখিনিয়ে আছিল ইয়াৰ পৰা যাওঁ আমি ভয় লাগছি অলপ আমাৰ ইয়াৰ পৰা যাবা লাগে ভিডিওটো এণ্ড কৰি দিলো